বিজেপি জিন্দাবাদ, এনসিপি জিন্দাবাদ। খুলুমবাই, নমস্কাৰ। ইতিমধ্যে আমাৰ অতিথিসকলে ভাষণ ৰাখি থৈ গ'ল। আজি আমাৰ উপনিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰা এই কাৰ্যসূচীত উপস্থিত হৈছে অসমৰ জনপ্ৰিয় নেতা, এজন শক্তিশালী ৰাজনৈতিক নেতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমানৰ প্ৰেচিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়া। ইয়াত উপস্থিত হৈছে আমাৰ অসমৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া। ইয়াত উপস্থিত আছে আমাৰ ৰাজ্যসভাৰ সাংসদ বড়োলেণ্ডৰ এজন বলিষ্ঠ নেতা ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, লোকসভাৰ সাংসদ আমাৰ যুৱ নেতা জয়ন্ত বসুমতাৰী। ইয়াত উপস্থিত আছে আমাৰ এজিপি দলৰ ভাইচ প্ৰেচিডেণ্ট কৰ্ণমোহন ৰায় ডাঙৰীয়া, আমাৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ বসুমতাৰী ডাঙৰীয়া, বন্ধু আমাৰ বিধায়ক অজয় ৰায় ডাঙৰীয়া, লৰেন্স ইছাৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া, জলেন দৈমাৰী ডাঙৰীয়া, আমাৰ সতীৰ্থ ইএমসকল, এমচিএলএসকল আৰু তিনিটা দলৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ আমাৰ নেতৃবৃন্দ আৰু উপস্থিত হোৱা চিটি সমষ্টিৰ শ্ৰদ্ধা ৰাইজ, আজি মই সঁচাকৈ বহুত আনন্দিত হৈছো যে বাই ইলেকশ্যনৰ অলপ আগতে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে বাই ইলেকশ্যনৰ মিটিং বিলাকত ইমান মানুহ নহয়, কিন্তু আজি এই মনোনয়ন পত্ৰ দাখিল কৰাত হাজাৰ হাজাৰ লোক উপস্থিত হৈ এইটোৱে প্ৰমাণ কৰিলে যে বিটিচিত যি চৰকাৰ চলি আছে, অসমত যি চৰকাৰ চলি আছে আৰু যি দলে চৰকাৰ চলাইছে সেই দলবোৰৰ প্ৰতি আৰু চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস যথেষ্ট বাঢ়ি গৈছে। আজি মোৰ বিশ্বাস হৈছে। সেইকাৰণে মই আপোনালোক সকলোলৈ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। এখন সুন্দৰ বিটিআৰ গঢ়াৰ কাৰণে আমি একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব। এখন সুন্দৰ অসম গঢ়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি একেলগে আগবাঢ়ি যাব লাগিব আৰু এখন সুন্দৰ ভাৰত গঢ়াৰ কাৰণে, বিকশিত ভাৰত গঢ়াৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত আমি চবে আগবাঢ়ি যাব লাগিব। শ্ৰদ্ধা ৰাইজ, আমি সঁচাকৈ আজি উপলব্ধি কৰিছো এই 17 বছৰৰ বিপিএফৰ সময়ত যি এটা দুৰ্নীতি, হিংসাৰ এটা পৰিৱেশ, ভয়-ভীতৰ এটা পৰিৱেশ, মানুহৰ মাজত নিৰাপত্তাহীনতাৰ যিটো পৰিৱেশ, এই পৰিৱেশ 4টা বছৰত কমপ্লিট সলনি হৈ আজি এটা স্বাভাৱিকত ৰূপান্তৰ হ'ল। এটা স্বাভাৱিক পৰিৱেশ আমি পাবলৈ সক্ষম হৈছো। সেইকাৰণে দিনে নিশা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব আৰু টিম বিটিআৰ হিচাপে আমি তিনিটা দলৰ নেতৃবৃন্দৰ লগতে আমাৰ যি চৰকাৰৰ পৰিষেবা যিসকল মোৰ সতীৰ্থ এমচিএলএ আছে, আমি বহুত চিনচিয়াৰলি আমাৰ ৰাইজক আগবাঢ়ি যোৱাৰ কাৰণে বিভিন্ন কাম কাজ হাতত লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ভাল ভাল আঁচনি, ৰাজ্য চৰকাৰৰ বহুত কল্যাণকামী আঁচনি আৰু বিটিআৰ অঞ্চলত কম্বল ফুটাৰ ৰাজনীতিটো বন্ধ কৰি ভাল এটা পৰিৱেশ গঢ়াৰ এটা নতুন ৰাজনীতি ইয়াতে আৰম্ভ হৈছে। আজি আমাৰ ল'ৰা ছোৱালী ভাল শিক্ষা ল'ব পাৰিছে, খেতিয়কসকলে ভালকে খেতি কৰিব পাৰিছে, সাংস্কৃতিক জগতখনৰ যিসকল লোক আছে তেখেতসকলক সাংস্কৃতিক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন কাম কৰিব পাৰিছে। সকলোতকৈ ডাঙৰ কথা যে আগৰ যিটো অনিশ্চয়তা, এইটো নিশ্চয়তাত আজি ৰূপান্তৰ হৈছে। আগৰ যিটো নিৰাপত্তাহীনতা, এইটো নিৰাপত্তাত আহিছে। মানুহৰ মাজত মৰম স্নেহ বিশ্বাস হেৰাই গৈছিলে আৰু এতিয়া ইয়াত দেখিবলৈ পাইছে ইয়াত বড়ো মাইনৰিটি, আমাৰ বঙালী, গোৰ্খা, ৰাজবংশী, সূত্ৰধৰ, ৰাভা, বিভিন্ন জনগোষ্ঠী আজি একেলগে ওলাই আহিছে হিলদল ভাঙি। আৰু কোনো কাৰো মুখত চাবলৈ আপুনি চাওক, কোনো সন্দেহ নাই, কোনো ভয় নাই। এজনে আনজনৰ লগত ইমান মৰমেৰে, ইমান কনফিডেন্টলি ইয়াত বহি আছে। এই বিটিআৰটো গঢ়িবৰ কাৰণে 2020ত আমি সংকল্প লৈছিলো। স্বাধীনতাৰ 78 বছৰত ভূমিৰ সমস্যা সমাধান হোৱা নাছিলে আৰু এই 4টা বছৰত 2 লাখতকৈ বেছি পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হ'ল। স্বাধীনতাৰ বহুত বছৰলৈকে মানুহ গৃহহীন হৈ আছিলে,
এই সকলৰ গৃহ নিৰ্মাণ কৰা হ'ল দুখীয়া গৰীব মানুহবিলাকক সকলোতকৈ বেছি নজৰ দিয়া হৈছে তেখেতসকলক সেৱা কৰাটো আমাৰ দায়িত্ব হিচাপে আমি লৈছো আৰু এই কথা BPF-ৰ দিনত নাছিলে এইকাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে যে প্ৰমোদ বড়োক হটাও কৰিব লাগে BTC বাছাও কৰিব লাগে বুলি পেলাই মই কৈছো যে প্ৰমোদ বড়োক আপুনি টাৰ্গেট নকৰিব BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ টাৰ্গেট কৰক আৰু মুকলিকে আহি কওক BTC অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শিক্ষা দীক্ষা উন্নয়নৰ কি আঁচনি আপুনি বনাইছে কওক এই কথাটো আপোনালোকৰ মই চেলেঞ্জ কৰি কথা পাতিম 17 বছৰৰ তেখেতৰ কাৰনামাবিলাক এটা কেছ মই পঢ়ি চাইছো চৰকাৰ যেতিয়া আমি গঠন কৰিলো ইয়াৰ পিছত আজি 4 বছৰ হ'বলৈ গৈ আছে আজি কি এটাই এছেম্বলি হাগ্ৰামা মহিলা ডাঙৰীয়া উপস্থিত হ'বলৈ সাহস নহল যদি জননেতা হয় গণতান্ত্ৰিক প্ৰক্ৰিয়া বুজি পায় নিজৰ সমষ্টি ৰাইজৰ কথা ভাবে এছেম্বলিত আহি কথা ক'ব লাগে ৰাইজৰ আগত আহি কথা ক'ব লাগে বিভিন্ন জায়গাত থাকি বিভিন্ন কথা কয় আজি বিটিআৰ অঞ্চলত হাগ্ৰামা মহিলাৰীৰ সেই পৰিৱেশ নাই ইয়াত ৰাতি 12টা বজাত এটা দুটাতো মানুহ ঘূৰিব পাৰে এতিয়া কোনো ভয়ভীত নাই কোনো জাতিগত সংঘৰ্ষ নাই কোনো কাকো ঘৃণা কৰাৰ পৰিৱেশ নাই এই পৰিৱেশ আজি সৃষ্টি কৰিছো কাৰণ 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শান্তি চুক্তি কৰাৰ পিছত আজি এই পৰিৱেশ আহিছে মই বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ৰাইজক ধন্যবাদ দিব বিচাৰো এতিয়া আমাৰ লগত এই তিনিটা দলৰ যিটো মিত্ৰজোঁট অসমত আছে দুটা দলৰ যিটো কাউন্সিল আছে ইয়াত সকলো জাতীয় সংগঠন ধৰ্মীয় অনুষ্ঠান সামাজিক সংগঠন আমাৰ লগত একেলগে থিয় দিছে আৰু একেলগে কৈছে বিটিআৰ অঞ্চলত আৰু অশান্তি আমি নিবিচাৰো হিংসা আমি নিবিচাৰো আমি উন্নয়ন বিচাৰো সেইকাৰণে আজি নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক আমি তিনিটা দলে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে থিয় কৰাইছো আৰু আপোনালোকে নিৰ্মল কুমাৰ ব্ৰহ্মক জানে যেনেকৈ জয়ন্ত বসুমতাৰী ডাঙৰীয়াই খুব নিকা এজন সামাজিক যুৱ নেতা আছিলে নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াও সমাজৰ থাকে সহজ সৰল মানুহ খুব চাৰা চিৰা মানুহ এনেকা মানুহ আজি আপোনালোকৰ বিধায়ক হোৱাৰ লগে লগে আপোনালোকৰ উন্নয়নৰ কামটো বহুতখিনি আগবাঢ়ি যাব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াই আগতে কোৱাৰ নিচিনা আসামমালা ৰাস্তা নিৰ্মাণ কৰিছে ইয়াত ষ্টেডিয়াম নিৰ্মাণ কৰিছে কলেজ প্ৰভিন্সিয়েলাইজ কৰা হৈ গ'ল বিভিন্ন কাম কাজবিলাক আজি চিৰাং ডিষ্ট্ৰিক্টত কৰা হ'ল চিডলি সমষ্টিত কৰা হ'ল বিটিআৰ চৰকাৰখনেও 40টা সমষ্টিত আমি 40টা ষ্টেডিয়াম যিমান কলেজ আছে উন্নতিকৰণ ছাত্ৰ ছাত্ৰীক সহায় কৰা কেঞ্চাৰ বেমাৰীক সহায় কৰাৰ পৰা আদি কৰি বিভিন্ন আঁচনি হাঁহ কুকুৰা পালন কৰা আমাৰ যিটো আছে হেণ্ডলুমৰ কাৰণে বোৱা কটাৰ কামত আমি সহায় কৰা বিভিন্ন কাম কাজবিলাক আজি কৰি আছো ভাল ভাল ইৰিগেশ্যন প্ৰজেক্ট হৈ গ'ল বিভিন্ন কামবিলাক আজি আমাৰ অঞ্চলত হৈ আছে এই কামবিলাক আপোনালোকে দেখিবলৈ পাইছে সেইকাৰণে অলপ আগতে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই কোৱাৰ নিচিনা যে আজি BPF-ৰ কথা পাতিবলৈ ৰাইজে নিবিচাৰে BPF-ৰ কথা পতাৰ লগে লগে ৰাইজৰ মনলৈ আহে এই 17 বছৰৰ হিংসাৰ কথা দুৰ্নীতি অপশাসনৰ কথা ভয়ভীত দাদাগিৰিৰ কথা এই কথাবিলাক ৰাইজৰ মনলৈ আহে এইকাৰণে আজি ৰাইজ বড়োলেণ্ডৰ ৰাইজে পুনৰ হাঁহিবলৈ শিকিছে বড়োলেণ্ডৰ ৰাইজে পুনৰ মৰম কৰিবলৈ বিশ্বাসত ল'বলৈ শিকিছে এই পৰিৱেশ চিৰযুগমীয়া কৰিব লাগিব যদি ৰাজনীতিক নেতৃত্বৰ চিন্তা ভাল নহয় তেনেহ'লে আমাৰ অঞ্চলটো কেতিয়াও সলনি নহ'ব এই পৰিৱেশটো BPF আনিব পাৰিলেহেঁতেন কিন্তু BPF-ৰ 35 লাখ জনসাধাৰণক লৈ কোনো চিন্তা নাছিল তেখেতসকলৰ নিজৰ নেতৃত্বক লৈ পেলাই ব্যস্ত আছিল সেইকাৰণে শ্ৰদ্ধা ৰাইজ আপোনালোকে যি পথেদি গতি কৰি আছে এইটো সঠিক পথ বুলি মই ভাবো আৰু অহা বাই ইলেকশ্যনত অসমৰ 5টা সমষ্টিৰ ভিতৰত সবচে বেছি ভোট আছে আমাৰ চিডলি সমষ্টিত 2,17,000 সেইকাৰণে 2,17,000 ভোটৰ ভিতৰত 80% ভোট দান কৰি আমি ইয়াত মানে UPPৰ পক্ষত 80% ভোট দান কৰি যাতে এটা অভিলেখ সৃষ্টি কৰিব পাৰে ইয়াৰ কাৰণে মই আপোনালোকক सबको अनुरोध करिछु तमांगराव रायजोफोर नोंथांमोना फुङावनो गोबां गोजाननिफ्राय फैदों आङो गोलाव बाथ्रा बुंनो सानाखिसै दिनै जि मोनसे थासारिया सोलायनाय फैदों रायजो राजाया लुबैनाय बायदि जि मोनसे मोजां थासारि फैदों बेखौ अराय गोजोर खालामनो थाखाय
UPPL दानि जि एजिपि आरो बिजेपिनि दोलो दङ बेजोंनो जोङो गसंबावनांगोन। जों UPPL हिसाबै बे ओनसोलनि आइ आफा रायजो राजानि रैखाथि गोजोन आरो जौगानायखौ जों अरायबो लुबैयो। मोनसे समाव जायफ्रा राजखान्थि खुंथायखौ लादोंमोन बिथांमोना रायजो राजानि फारसे सानामोन। दिनै बेनिखायनो गामि ओनसोलावबो रेशन कार्ड मोननो ना मोनाखै, अरुणोदय मोननो ना मोनाखै, बिभिन्न आसनिफोरखौ दिनै गावनो जोङो चेक खालामबाय थादों जाहाथे बयबो मोननो हायो। लेखा सोलोंनाया लासै लासैनो चिरां जिल्लायाव मोजांनिफ्राय मोजां जाबोदों, सिडनी ओनसोलाव मोजांनिफ्राय मोजां जाबोदों। जोंनि लाइमोनफ्रा जायफ्रा लेखा गोरों दिनै खुनु घुस होआजासे साख्रि मोनदों। बे थासारिया आगोलाव गैयामोन। BPFनि समाव घुस होआबा साख्रि मोनामोन। दिनै जोंनि समाव रावबो आथाना फैसाबो घुस होनाङालासिनो साख्रि लानो हादों आइ आफा रायजो राजा बिथांमोन। दा ओंखायनो फैबाय थानाय समाव मोजां सोलोंथाइ, मोजां समाज, जोंनि राव थुनलाइ हारिमुखौ जौगाहोनो थाखाय जों खौसे आगान सुरनांगोन। बेबायदि बाथ्राफोरखौ BPFआव दिनै साननो हानाय मानसि गैया। नाथाय दिनै UPPLआव जोंनि गोबां दैदेनगिरि, मोनसे समनि गोख्रों दैदेनगिरि UG ब्रह्म बिथां, रोंगोरा नार्जारी बिथां, राज्यसभानि MP जयन्त बसुमतारी बिथां, गोविन्द बसुमतारी बिथां, जोंहा रन्जित बसुमतारी बिथांखौनो लानानै गोबां दैदेनगिरि दङ जायफ्रानोखि गोलाव सम हारिनि थाखाय सेक्रिफाइस खालामबोदों। दा ओंखायनो मानगोनां रायजोफोर अराय सम आंबो नोंथांमोनजोंनो दङ, जों बयबो खौसे आवगायलांगोन। दा बे समाव बयनिबो साबायखर बावबाय आरो दिनै नोंथांमोना नुखाबाय गुबुन हारिनि मानसिफ्राबो लोब लोब फैदों। बिथांमोना मानो फैदों? बिथांमोना राजखान्थियाव जोबोद सांग्रां, नाथाय दिनै बिथांमोना मानो लैहोर लैहोर फैदों, लोब लोब फैदों? बिथांमोननियाव फोथायनाय फैदों हा हुनि जेंना, बायदिसिना जेंना आरो गोजोन आरो रैखाथि गोनां थासारि दानांगौब्ला UPPLखौ नागारनानै गुबुनजों हानाय नङा। दा ओंखायनो बिथांमोनाबो फैदों। दा नोंथांमोना दिनै न'आव थांफिननानै जोंहा 13 तारिखआव इलेक्सना जागोन। बै खालिसिम न'नि मानसिफोरजों रायजोफोरजों मोजाङै सावरायो। जोंबो थांगोन। आरोबाव आसामनि चिफ मिनिस्टार फैगोन, लिडारफ्राबो फैबावगोन, मिटिं जागोन। मोजां थासारियाव फैगौ 13 तारिखआव जाहाथे रावबो भट होआलासिनो थाया, बयबो थांनानै ट्रेक्टरनि सावगारियाव भट होनानै जोंनि बयजोंबो अनजानाय, बयजोंबो मान होजानाय, गोलाव सम बर'नि सोमावसारनाय जांख्रिथायाव बाहागो लाबोनाय बड'फानि समनिफ्रायनो सासे गोख्रों दैदेनगिरि, मालाबाबो गुबुंले बाथ्रा साननो रोङै बिथां निर्मल कुमार ब्रह्मखौ जोङो ट्रेक्टरनि सावगारियाव भट होनानै बयबो देरहाहोयो। फिन खेबसेबाव बयनिसिमबो सिबिनाय आरो खुलुमनायखौ बावहरनानै आंनि बुंनायखौ बेवहायनो फोजोबबाय। गोजोन्थों। বিটিআর প্রধান আমার প্রমোদ বড় সারলে বহু বহু ধন্যবাদ থাকে থাকলো আড়াইটা পর্যন্ত ফাঁসিগেন এই সময়ত মই UPPL, BJP আৰু EJP আমাৰ মিত্ৰজোঁট পাৰ্টি নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াক নিজৰ বহুমূল্যৱান বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ কৰিছো। নমস্কাৰ, জোহাৰ। আজিৰ এই মনোনয়ন পত্ৰ দাখিল কৰা সভাত অংশগ্ৰহণ কৰিবলৈ আমাৰ আমন্ত্ৰিত অতিথি আমাৰ অসমৰ ৰাজ্যিক BJPৰ সভাপতি তথা অসমৰ মন্ত্ৰী সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া, ইয়াৰ উপস্থিত অসমৰ মন্ত্ৰী আৰু আমাৰ চিৰাং সমষ্টিৰ ইনচাৰ্জ সন্মানীয় অশোক সিংঘল ডাঙৰীয়া, ইয়াৰ উপস্থিত আমাৰ BTRৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে ইয়াৰ উপস্থিত আমাৰ ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰঞ্জুৰা নাৰ্জাৰী ডাঙৰীয়া, লোকসভাৰ সাংসদ শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়া, লগতে ইয়াৰ উপস্থিত আমাৰ AGPৰ চেন্ট্ৰেল কমিটিৰ সভাপতি সন্মানীয় কৰ্ণমোহন ৰায় ডাঙৰীয়া আৰু লগতে ইয়াৰ উপস্থিত সন্মানীয় বিধায়কসকল, সন্মানীয় EM সকল আৰু লগতে আমাৰ BTRৰ ডেপুটি চিফ
গোবিন্দ বসুমতাৰী ডাঙৰীয়া, MCLA সকল আৰু সন্মানীয় AGP, BJP আৰু UPPৰ নেতৃবৃন্দ সকল আৰু লগতে আজিৰ যি নমিনেশ্যন ফাইল কৰা যিটো সভা, এই সভাত উপস্থিত হৈ অংশগ্ৰহণ কৰিবলৈ অহা বিভিন্ন ফাণ্ডৰ পৰা সন্মানীয় ৰাইজসকল, সন্মানীয় বুদ্ধিজীৱীসকল, সন্মানীয় আই মাতৃসকল, সন্মানীয় আমাৰ যুৱসকল।